নমস্কাৰ, বৰদৈচিলা আন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বনাম হাঁহ আৰু কোমোৰা। এয়া চাওক, হাঁহ আৰু কোমোৰা। ইয়াতে আমি কেৰাহীখন বহাই দিছোঁ। তাৰপিছত দি দিম মিঠাতেল, প্ৰয়োজন অনুসৰি। এতিয়া আমি দি দিম পাঁচফোৰণ। ইয়াতে আমি লৈ লৈছোঁ পিঁয়াজ, মিক্সিত পিচি লৈছোঁ। ভাজি ল'ম। ইয়াতে লৈছোঁ আদা নহৰু পেষ্ট। এইখিনি আমি ভাজি ল'ম। ইয়াতে আমি দি দিলোঁ জিৰাৰ গুড়ি এচামুচ। ইয়াতে আমি দি দিম গৰম মছলা। এইখিনি আমি ভাজি ল'ম মছলাখিনি। আমি এইখিনি মাংস লৈছোঁ। ইয়াতে মিঠাতেল, নিমখ, হালধি প্ৰয়োজন অনুসৰি আমি সানি লৈছোঁ। এতিয়া এইখিনি আমি ইয়াতে বহাই দিম। এইখিনি ভাজি ল'ম। এনেকৈ মই মাংসখিনি এনেকৈ আধা ঘণ্টামান সময় ভাজি ল'লোঁ। এতিয়া ইয়াতে দিম, ইয়াতে কাটি লৈছোঁ সৰু আলু এটা আৰু কোমোৰাখিনি। এইখিনি মই ইয়াতে দি দিম। এনেকৈ দি আৰু আধা ঘণ্টামান মই এনেকৈ ভাজি থাকিম। ইয়াতে মই দিম এতিয়া প্ৰয়োজন অনুসৰি জলকীয়াৰ গুড়ি, সৰু চামুচেৰে 1.5 চামুচমান। মই ইয়াতে পানী দিলোঁ প্ৰয়োজন অনুসৰি। এইখিনি আমি উতলাব লাগিব। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল, কোমোৰা আৰু হাঁহৰ মাংস। যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।